তো আইকিনে আমি ভৰালিক লগ পালোঁ। ভৰালিয়ে ক'ব যিগুলো আমাৰ এই অফিচটো কেনেকৈ বনাইছি বা কেনেকুৱা মানুহ দ্বাৰা এই বস্তুটো কামখিনি কৰিছি, কবতো আৰম্ভণি কৰিছিল এই বস্তুটোৰ, য'ত আজি এনেকুৱা এটা বস্তু গঢ় লৈ উঠছি। এই বস্তুটো ভৰালিয়ে ক'ব, আমি জানিম। আমি উত্তৰণ কৃষি উৎপাদক কোম্পানী লিমিটেড কণিয়া কামৰূপত গৈ আছোঁ। পৰেশ শৰ্মা তাৰ অধ্যক্ষ, অমল ভৰালী হৈছে মুখ্য কাৰ্যবাহী বিষয়া। আৰু আজি পৰেশ খুৰা নাই, কামৰ সূত্ৰে অফিচৰ কামৰ সূত্ৰে গুৱাহাটী গৈছে। আমি অমল ভৰালীৰ লগত কথা পাতিম, ব'লক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ বৰ্তমান কণিয়াত এটা মানে FPC আছে। FPC মানে এইটো হৈছে আপোনাৰ উত্তৰণ কৃষি প্ৰডিউচাৰ কোম্পানী লিমিটেড, য'ত 2500জন আমাৰ কৃষক নিযুক্ত হৈ আছে, যাৰ দ্বাৰা আমি খেতিত কেনেকৈ আগবাঢ়িব পাৰোঁ এইখিনি কথা আমি জানিব বিচাৰিছোঁ। আমাৰ মানুহ আছে লগত, তেখেতসকলৰ কৰ্মচাৰী আছে, যিজন আছে আপোনাৰ যিখিনি মানুহৰ দ্বাৰাই আমাৰ এই অনুষ্ঠানটো গঢ় লৈ উঠছি, তেখেতৰ এজন মানুহ আছে আমাৰ লগত, তেখেতৰ লগত ভৰালী, তেখেতৰ লগত আমি কথা পাতিম বাৰু। ব'লক এতিয়া অফিচৰ ভিতৰত সোমাই যাম, ব'লক। তো আহি আমি ভৰালীক লগ পালোঁ। ভৰালীয়ে ক'ব যিগুলো আমাৰ এই অফিচটো কেনেকৈ বনাইছি বা কেনেকুৱা মানুহ দ্বাৰা এই বস্তুটো কামখিনি কৰিছি, কবতো আৰম্ভণি কৰিছিল এই বস্তুটোৰ, য'ত আজি এনেকুৱা এটা বস্তু গঢ় লৈ উঠছি। এই বস্তুটো ভৰালীয়ে ক'ব, আমি জানিম। চবেই জানিব লাগে, ভৰালীৰ পৰা জানি লওক বাৰু কেনেকুৱা কি ভৰালী। নমস্কাৰ, মোৰ নাম অমল ভৰালী। মই উত্তৰণ কৃষি প্ৰডিউচাৰ কোম্পানীৰ বৰ্তমানৰ CEO হয়। আমাৰ এই FPCটোৰ মূলতঃ কৃষকৰ কল্যাণৰ কাৰণে গ্ৰহণ কৰা হৈছে, আৰু এই FPCটো আমাৰ এপাৰ্টৰ লগতে আমাৰ ভাৰতীয় কিষাণ সংঘৰ দ্বাৰা গঠন কৰা হৈছিল এই FPCটো। আৰু আমাৰ FPCটো গঠন কৰাৰ আমি কণিয়াত আমি আৰম্ভ কৰিছিলোঁ, আৰু পিছত আমি কণিয়াৰ লগতে আমাৰ 3টা ব্লক, ৰঙিয়া, কমলপুৰ আৰু হাজো, এই 3টা ব্লক আমি সামৰি লৈছোঁ। আৰু আমাৰ লগত বৰ্তমান সময়ত প্ৰায় 2500 কৃষক জড়িত হৈ আছে। 2500 কৃষক জড়িত আছে আৰু এই অনুষ্ঠানটোৰ লগত। আমাৰ লগত আপোনালোকে জানি ভাল পাব যে মহিলা কৃষক প্ৰায় 650তকৈ অধিক মহিলা কৃষক আমাৰ লগত জড়িত হৈ আছে। আৰু আমাৰ এই যিবিলাক আমাৰ অত্যাধুনিক সা সঁজুলি আমাৰ ইয়াতে KVK কামৰূপৰ পৰা আমাক প্ৰদান কৰিছে, আৰু আমাৰ KVK কামৰূপে আমাৰ লগত ওতঃপ্ৰোতভাৱে কাম কৰি আছে। লগতে এপাৰ্ট, ভাৰতীয় কিষাণ সংঘ, আমাৰ ধৰক বিভিন্ন ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ, গোটেইখিনি সামৰি কাম কৰি আছে। আৰু আমি এটা বস্তুৱে আমি চাই আছোঁ যে আমাৰ ইয়াতে কেনেকৈ আমাৰ নিবনুৱা সমস্যাটো আমাৰ কৃষিৰ মাধ্যমেৰে কিছু সকাহ দিব পাৰি, এই ওপৰত আমাৰ কাম কৰি আছে। আৰু আমাৰ এটা ভিছন আছে, যে ভিছনটো লক্ষ্যটো আমি আগত ৰাখি কাম কৰিছোঁ, যে 2030 চনৰ ভিতৰত আমি ৰঙিয়া, কমলপুৰ আৰু হাজোৰ এই মানুহখিনিক আমি মডেল এগ্ৰিকালচাৰ ফাৰ্ম কৰাৰ কাৰণে আমি কাম হাতত লৈছোঁ। লগতে আমাৰ ইয়াতে চাউলৰ বিক্ৰী, ধানৰ বিক্ৰী, লগতে চাউলৰ যিবিলাক উৎপাদিত সামগ্ৰী, যেনে চাউলৰ পৰা পিঠাগুড়ি, এইবিলাক আমি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছোঁ। লগতে আমি চিৰা, মুড়ি, ভেলু এডিশ্যনৰ ওপৰত আমি জোৰ দিছোঁ। লগতে আমি কাষ্টৰ মেনিং চেণ্টাৰ আমাৰ লগত আছে। কাষ্টৰ মেনিং চেণ্টাৰৰ মূল লক্ষ্যটো হৈছে কি, যে এজন কৃষকে আমি কিছুমান বাহিৰতো বস্তু দেখিছোঁ, সেইটোৱে কৈ আছোঁ। বাহিৰত কিছুমান মিচিং, এই মিচিংবিলাক কাকো আমি যাম, চাম কেনেকুৱা বস্তু, আগতে দেখা নাই এনেকুৱা বস্তু, অত্যাধুনিক বস্তু কেনেহান চাম বাৰু, আমি জানিব চেষ্টা কৰিম, ৰাইজেও জানো কথাবিলাক কেনেকুৱা। এই কাষ্টৰ মেনিং চেণ্টাৰটো হৈছে কি, যে কৃষক এজনে ডাইৰেক্টলি এখন ট্ৰেক্টৰ কিনাটো সম্ভৱ নহয়, কাৰণ আমাৰ ইয়াতে বেছিভাগ কৃষকৰ মাটিৰ সংখ্যাটো প্ৰায় কম। আৰু সেইকাৰণে আমি এটা ঠাইত আমি চেণ্টাৰ টাইপ বনাব পাৰি, কাষ্টমাৰ চেণ্টাৰ, আৰু ইয়াৰ পৰা কৃষকৰ যেতিয়াই দৰকাৰ হয় এই বস্তুখিনি লৈ যায় কৃষিকাৰ্যত আমাৰ লগাই আকৌ ইয়াতে ঘূৰাই দিব পাৰি। এটা নমিনেল ৰেট লোৱা হয়, কাৰণ আজিকালি আপোনালোকে জানে যে কৃষিত মানে লেবাৰ কাম কৰা মানুহৰ সংখ্যা কমি গৈছে। যদি মেকানিজিম কৰা যায় তেতিয়া সেই লেবাৰৰ ঠাইত তেখেতসকলে সহায় কৰিব, আৰু ইনকাম প্ৰফিটতো এইটো এটা সহায় হ'ব। আৰু আমি এতিয়া চাম, আপোনালোকে মিলো বনাইছি, তাৰপিছত কিছুমান মিচিং আনছি, আৰু নতুন নতুন কাম কৰি আছে, এইখিনি আমি চাম। বৰ্তমান আপুনি মোৰ লগত যাব পাৰিব। আমাৰ ইয়াতে আপুনি জানে যে আমাৰ ৰাইচ মিল হয়, এইটো 0.5 টনৰ ৰাইচ মিল। ইয়াতে আমি ধানটো দিওঁ, আৰু ইয়াৰ পৰা ধানটো আমি যিখিনি বাকলি গুচাই আমি ইয়াতে দিওঁ।
দি আমি চাউলটো পলিচ কৰোঁ আৰু এই চাউলটো যায় ক'ত? আমাৰ এই চাউলটো আমাৰ বিভিন্ন মাৰ্কেটত যায়, লগতে আমাৰ হৰে কৃষ্ণ মন্দিৰত যায় আৰু বিদেশলৈকেও পঠোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। এইবিলাক পলিচ চাউল এনেকুৱা পেকেট ব্ৰেণ্ডিং হয়, আমাৰ উত্তৰ নামতে ব্ৰেণ্ডিং হৈছে এইবিলাক চাউল। এইটো আমাৰ চাউল বঢ়িয়া চাউল আৰু সুন্দৰ চাউল। আপোনালোকে জানি ভাল পাব এইটো বাও চাউল। এইবিলাক বাও চাউল হয়, এইবিলাক ৰেড ৰাইচ বুলি কয়, এইবিলাক ৰেড ৰাইচ। আৰু এই ৰেড ৰাইচটো red rice। আমি বেলেগ বিদেশত পঠোৱাৰ কাৰণে যোৱা কৰোঁ। বঢ়িয়া সুন্দৰ পদ্ধতি। আৰু আমাৰ কিবা কাৰণে মেচিন আছে। ভৰালি এইটো কি মেচিন? এইটো কম্বাইন হাৰভেষ্টাৰ, মিনি কম্বাইন কম্বাইন হাৰভেষ্টাৰ। ইয়াৰ কামটো হ'ল ধান কাটা ব্যৱহাৰ কৰা হয়। ধান কাটা। আৰু ইয়াতে ধান কাটা মৰণা মৰা একেলগে হয়। এইটো চাওঁ কেনেকুৱা চিষ্টেম। এইটো হৈছে এনেকুৱা, আজিকালি যুগ পৰিৱৰ্তন হৈ গৈছে। এইটো গাঁৱে ভূঞে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে। এনেকুৱা আমাৰ ডেকা যুৱকে চবে এনেকুৱা কৰিব লাগে, মই সেইটোৱে ভাবোঁ। এইটো ৰিপাৰ, এইটো ধানটো কাটি দিয়া ব্যৱস্থা কৰা হয় ৰিপাৰ। ৰিপাৰ। এইটো পৰ্টেবল ৰাইচ মিল। এইটো ঘৰে ঘৰে গৈ আমি ধানটো বানি দিয়াৰ ব্যৱস্থা কৰোঁ। ঘৰে ঘৰে। আৰু এইটো কি? এইটো হৈছে এইটো মৰণা মৰা যন্ত্ৰ। মৰণা। এইটো মাৰণ মাৰা যায়। আৰু এইটো কি? এইটো ধান ৰোৱাত ব্যৱহাৰ কৰা হয়। এইটো ট্ৰেন্সপ্লান্টাৰ বুলি কয়। এইটো ৰোৱাত ব্যৱহাৰ কৰা। আৰু আমি যিটো ৰুব আমাৰ আগত মানুহ লাগিছিল, এতিয়া বৰ্তমান মেচিনে ৰুই আৰু দিব। এইটো 1 ঘণ্টাত 2 বিঘাতকৈ বেছি ৰুব পাৰি। ঘণ্টাত 2 বিঘা। ৰুব পাৰি। বাপ। এইটো এটা পাৱাৰ ঘণ্টাত 2 বিঘা ৰুব পাৰি। আৰু এইটো কি? পাৱাৰ টিলাৰ। পাৱাৰ টিলাৰ। পাৱাৰ টিলাৰ এইটো কি? এইটো হ'ল মাটি চহোৱাৰ কাৰণে ব্যৱস্থা। এইটো এটা হেৰি পাৱাৰ টিলাৰ। এইটো মাটি চহোৱা হয় এইটো বস্তু। এইটো হৈছে চিটকম ফাৰ্টিলাইজাৰ। এইটো মাকৈ খেতি কৰাৰ ক্ষেত্ৰত বহুত মানুহৰ অসুবিধা এটা থাকিব লাগে, কিন্তু এই মেচিনেৰে আপুনি ঘণ্টাত 2 পৰা 3 বিঘা মাকৈ সিঁচিব পাৰিব। চাওক ঘণ্টাত 2 পৰা 3 বিঘা। কেনেকুৱা অত্যাধুনিক মেচিন আহি গৈছে। যুগৰ পৰিৱৰ্তন হৈ গৈছে, খেতি পদ্ধতিৰ পৰিৱৰ্তন হৈছে। ভৰালি হাতৰ দৰে মানুহে এই অনুষ্ঠানটো আগবাঢ়ক আৰু আগবাঢ়ি যাওক, ভাল হওক। বিদেশত আমদানি ৰপ্তানি কৰাৰ এখেতসকলে যা যোজা চলি আছে, সেইটোৱে হওক আমি আশা কৰিম। ধন্যবাদ। ভৰালিক লগ পাই ভাল লাগিল। থেংক ইউ। ধন্যবাদ।